লাগিছে ৰাতিপুৱা পিনে লাগিছে তো যেতিয়া জুই লাগিছে মোক লগে লগে ইয়াৰ ৰাইজে মোক ফোন কৰিছে লগে লগে মই ফায়াৰ ব্ৰিগেড বা আমাৰ কাকটাকা আইচি আমাৰ গোসাইগাঁও অচি চবক যোগাযোগ কৰি আমাৰ ফায়াৰ ব্ৰিগেড আহি গ'ল লগে লগে ময়ো আহি গ'লোঁ তো ইয়াত আহি চালোঁ যে 12টামান দোকান একদম শেষ হৈ গ'ল কিন্তু ফায়াৰ ব্ৰিগেড অহাৰ কাৰণে হাউৰীয়াপেট বজাৰটো বাচি গ'ল নহ'লে টোটাল দোকান একদম শেষ হৈ গ'লহেঁতেন আৰু ইমান যেকেইটা দোকান জ্বলি গ'ল এইটো একদম টোটালি মানে জিৰ' তাত একো নাই একো ল'ব পৰা নাই আৰু বহুতেই আৰ্থিকভাৱে বহুতেই মানুহবিলাকৰ একদম অৱস্থা বেয়া হৈ গ'ল আৰু ফায়াৰ ব্ৰিগেডৰ কাৰণে চব বাচি গ'ল মই ইমানখিনি আহ্বান কৰিম ৰাইজক দোকানীসকলক যে কি কৰে যে দোকানৰ ক্ষেত্ৰত তাঁৰ লগাই জ্বলাই থৈ দিয়ে ভালদৰে ইলেক্ট্ৰিফিকেশ্যনৰ কামটো নকৰে তাৰ ফলতে শ্বৰ্ট চাৰ্কিট হৈ জুই লাগিছে আৰু মই ইমানখিনি আহ্বান কৰিম যে দোকানটো আমাৰ সম্পদ ইয়াক ভালদৰে আপোনালোকে যদি আমি ভালদৰে ইয়াক আমি ইলেক্ট্ৰিফিকেশ্যনৰ কামটো নকৰোঁ তেতিয়াহ'লে 100% যে আমি আমাৰ পিছুৱাই যাম আজি চাওক গোটেই অসমত বহুত জেগাত জুই লাগি আছে কাৰণটো শ্বৰ্ট চাৰ্কিট হৈ আছে আৰু এইটো যে মানুহবিলাকৰ 12টামান দোকান জ্বলি গ'ল এই মানুহক এই দোকানীবিলাকক আমি চৰকাৰী ফালৰ পৰা মই ইয়াৰ প্ৰতিনিধি হিচাপে MCLA হিচাপে যি সহায়ৰ হাত আগবঢ়াব লাগে আগবঢ়াম আৰু পাৰ্চনেলি মোৰ সজল ফাউণ্ডেশ্যন আছে ফাউণ্ডেশ্যনৰ ফালৰ পৰাও মই সহায়ৰ হাত আগবঢ়াম আজি যিটো অগ্নিকাণ্ড সংঘটিত হ'ল হাউলীয়া বজাৰত এইটো বৰ দুখ আৰু অনুতাপৰ বিষয় আৰু যিখিনি আমাৰ ধ্বংস হ'ল 12-15টা দোকান আমাৰ কমপ্লিটলি ভস্মীভূত হ'ল এইটো প্ৰথমতে মই প্ৰশাসন এডমিনিষ্ট্ৰেটিভক ধন্যবাদ জনাম ফায়াৰ ব্ৰিগেডক ধন্যবাদ জনাম আৰু আমাৰ বজাৰ কমিটিৰ সাধাৰণ সম্পাদক তথা ভাইচ প্ৰেচিডেণ্ট তেখেতসকলৰ তৎপৰতাত ইমান সোনকালে যে আমি এডমিনিষ্ট্ৰেটিভক মানে অৱগত কৰাব পাৰিছোঁ বা আমাৰ ফায়াৰ ব্ৰিগেড মানে ইয়াতে আনিব পাৰিছোঁ তাৰ কাৰণে মানে এডমিনিষ্ট্ৰেটিভ আৰু ফায়াৰ ব্ৰিগেডক ধন্যবাদ জনাইছোঁ এডমিনিষ্ট্ৰেটিভ মানে তৎপৰতাত আমি হয়তো বজাৰটো কমপ্লিটভাৱে ধ্বংস হ'লেও হয় আমি ৰাইজে ইয়াত বহুত গোট খাইছে কিন্তু এই জুই নুমুৱাৰ ক্ষেত্ৰত মানে ওচৰত চাপিব পৰা নাছিলে গতিকে ফায়াৰ ব্ৰিগেডৰ সহযোগতেহে আমি ইমানখিনি মানে কিবা ছেভ কৰিব পাৰিছোঁ বস্তুভূত হ'ল দোকানবিলাকৰ মানে প্ৰথমতে আমাৰ গেলামাল দোকানৰ বজাৰততো বহুত ধৰণৰ মানে ব্যৱসায়ী থাকে গেলামাল দোকান ধ্বংস হৈছে আমাৰ ইলেক্ট্ৰনিকৰ দোকান ধ্বংস হৈছে আমাৰ ক্লথ ষ্ট'ৰ ধ্বংস হৈছে ফলৰ দোকান ষ্টেচনাৰী মেডিচিন হয় কম্পিউটাৰৰ দোকান আছিলে আৰু 12টা দোকান কমপ্লিট মানে দোকানবিলাক মানে আমি এতিয়ালৈকে মানে কিবা কৰা নাই যে কাৰ দোকানবিলাক কেনেকুৱা মানে ক্ষতিটো কমপ্লিটলি হৈছে কিন্তু এই কাপোৰৰ দোকানৰ লৈ পেলাই মানে ফলৰ দোকানলৈকে মোটামুটি 12টা দোকান কমপ্লিটলি ধ্বংস হৈছে